বহু ৰাতিলৈকে সাৰে থকা অভ্যাস আছিল মোৰ। তথাপিও সাৰ পাইছিলোঁ প্ৰতিটো পুৱাতেই তুমি কৰা প্ৰথমটো ফোন কলত। আৰু এনাৰ্জি সদৃশ তোমাৰ ফোন কলটোৱে মোৰ দিনটোৰ পৰিক্ৰমাৰ হাৰত লুকাই আছিল এক অনাবিল শক্তি। সঁচাকৈ সময় সলনি কৰে সকলোবোৰ। মানুহৰ ভাল লগাবোৰ বেয়া লগালৈ ধাৱমান হয় নজনাকৈ। মইতো জনা নাছিলোঁ তোমাৰ মৰম লগা মুখখনিৰ আঁৰত যে অন্যখন পৃথিৱী লুকাই আছে বুলি। মইতো ভবাও নাছিলোঁ তুমি বিহীন শূন্যতাই যে পাৰ হ'ব মোৰ জীৱনৰ আবেলি। আকাশৰ বিশালতাখিনিৰ লগত তোমাক তুলনা কৰিছিলোঁ। সেয়া হয়তো মোৰ ভুল আছিল। তুমি আকাশ হ'ব নোৱাৰা কেতিয়াও। তুমিতো এজাক ধুমুহা, যাৰ কোনো লক্ষ্য নাছিল মাথো হৃদয়খনক চুৰমাৰ কৰি থৈ যোৱা ধ্বংসৰ গতিবেগ। জীৱন আৰু সময় কাৰোৰ বাবে ৰৈ নাথাকে। কোনে জানে তোমাৰ বাবে কোন ৰৈ আছে। বিদায়ৰো শেষ সদায় হাঁহি মুখেৰে হ'ব লাগে, নহ'লে মৃত্যুলৈকে আক্ষেপ থাকি যাব পাৰে। যি আক্ষেপত আজিও ৰৈ আছো মই। তোমাক সুখী কৰিব পৰাকৈ হয়তো মোৰ একোৱেই নাছিল। আজিও কওঁ অকল প্ৰেম আৰু ভালপোৱাই পৃথিৱী নচলে। মানুহৰ সদিচ্ছা, অনুভৱ, সহানুভূতি আৰু ত্যাগৰ আৱেগ থাকিলেহে ভালপোৱাবোৰৰ পৰিচয় সন্ধান কৰি সকলো প্ৰাচীৰেই ভাঙিব পাৰি। তোমাৰ সতে পাৰ কৰা হেজাৰ হেজাৰ পৃষ্ঠাৰ দিনলিপিবোৰ তুমিয়ে কোৱাচোন মই বাৰু কেনেকৈ মচো। এতিয়া তুমি মোৰ বাবে হৈ ৰলা সজু হাতৰ সেইখিলা উকা কাগজ।